তো হেল্ল' গাইছ স্বাগতম কৰিলোঁ মই আন এটা ভিডিঅ' মানে আজিৰ ভিডিঅ'ত মানে মই যাইছোঁ বালাজী মন্দিৰ গুৱাহাটী আৰু মানে মই অকলে যাইছোঁ মোৰ লগত কোনো যোৱা নাই আৰু মানে মোৰ লগত আছে মাত্ৰ মোৰ এইডাল গৰিলা পথডাল আৰু গৰিলা পথৰ লগত মই যাইছোঁ ডাইৰেক্ট বালাজী মন্দিৰত ভ্লগ বনাব মানে তাতে এলাও আছে নে নাজানো কিন্তু মই জানাত এলাও নাই কিন্তু সেইবুলি মই অলপ চেষ্টা কৰিম আপোনালোকক দেখুৱাৰ বাবে আৰু মানে মোৰ যোনবিলাক ভিডিঅ' আপোনালোকে চাই আছে সেই মানে এটা ভিডিঅ'টো মানে বহুত বাঢ়ি গ'ল 1K প্লাছ মানে মোৰ বহুত ভাল লাগিল 1K প্লাছ হৈছে প্ৰথম এটা ভিডিঅ'ত ধন্যবাদ আপোনালোকে এনেদৰে ছাপোৰ্ট দি থাকক আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে মই এতিয়া ডাইৰেক্ট চিধা যাইছোঁ কলিতা গৈছিলোঁ কলিতা ডাইৰেক্ট গাড়ী দিছিলোঁ লহৰাৰ আৰু লহৰাৰ পৰা মানে লহৰা নাপাতে মানে পায় আৰু সেইখিনি সিহঁতক যাইছোঁ কলিতা গৈছিলোঁ ফাৰ্ষ্ট গাড়ী দিছোঁ মই আৰু মানে মই ফাইনেলি কলিতা ষ্টক পালোঁ আৰু কলিতা ষ্টক এইখনে কলিতা ষ্টক মানে বহুতেই মানে বেলেগ জাতৰ মানুহলৈ চিনি মানে কলিতা ষ্টকটো মানে বহুত ডাঙৰ মই গোটেই কলিতা ষ্টকটো দেখুওৱা নাই মানে কলিতা ষ্টকত গাড়ী দি কাৰণে মই ডাইৰেক্ট যাইছোঁ লহৰালৈকে মানে লহৰালৈকে গাড়ী পায় আমাৰ ইয়াৰ পৰা আৰু লহৰাৰ পৰা মানে কলিতা গাড়ী পায় মানে কলিতা চিটি নাপালে হাজোন পায় আৰু গাড়ী এতিয়া মই কলিতা গাড়ী দিছোঁ গাড়ী আনা অলপ টাইম ৰখি কিনে গাড়ী দিছোঁ কাৰণে মই ডাইৰেক্ট যাইছোঁ বালাজী মন্দিৰত মানে মই ফাইনেলি আহি পালোঁ এই গেটটো আৰু মানে এইখনে গেট মানে মেইন গেটখন বাকী ইফালেদি ডাইৰেক্ট যাব পাৰি মানে কি চাফা চাব পাৰে একদম মানে স্পীড লিমিটটো লিখি দিছে আৰু মই বুলি আছোঁ যাতে মানে তাৰ পৰা বুলি অনা ঘৰৰ পৰা মানে স্পীড লিমিটটো বাইক বা কিবা কিবি 20 থাকিব লাগিব বাকী ইফালে সৰু এটা মন্দিৰো আছে কি ইফালে কি চাব পাৰে কি পৰিষ্কাৰ আৰু চাফাও কৰিছে নতুনকৈ আৰু সৰু সৰু গছৰ পুলিও লৈছে নতুন নতুন ফুলৰ চাব পাৰে কি মনোমোহা ঠাই আৰু মানে নতুনকৈ সেইবিলাক কিবা কিবি সাৰ পানী মানে দিব লাগে না পাৰ্কৰ দৰে কি মজা চাওকচোন পাৰ্কখন এটা বেলেগ মজা ফিলেই বেলেগ আহে মানে এনেকুৱা পাৰ্ক এখন আমাৰ তাতো বনালে মানে পাৰ্ক বুলি নহয় মানে মন্দিৰটো মানে ইয়াৰ পৰা যেনেকুৱা এটা কি সুন্দৰ আৰু মনোমোহা ঠাই আৰু মানে এনেকুৱা ঠাইত মই জীৱনত প্ৰথমবাৰেই আহিলোঁ আৰু মই এনেকুৱা মানে দেখাও নাই জীৱনত আৰু মানে আজি যি মানে বহুত শান্তি পালোঁ আৰু মই এনেকুৱা ঠাই এখন চাই কাৰণে বহুত মজা পালোঁ মনটো আৰু মানে তাত লিখা আছে কি যদি এটা ফটো বা যদি ধৰি লওঁ এটা সৰু ক্লিকো লওঁ যদি ভিডিঅ'ত 2000 টকা ফাইন দিব লাগে সেইবাবে আৰু মই 2000 টকা ফাইন দিব ইচ্ছাও নাই আৰু মই ভিডিঅ'ত সেই ক্লিকটো নলাওঁ মানে ভিতৰত মানে মই দৰ্শন কৰি আহিলোঁ আৰু মানে এতিয়া মই সিফালে মানে এইটো মানে মেইন ডাঙৰটো বাকী তাতকৈ অলপমান সৰু বাকী এইটো মানে প্ৰথম মানে তো আগফালে আৰু মানে বহুত আছে এনেকুৱা ঠাইত মানে কুল লাগিছে মানে মনটো আৰু মানে মই যিহেতু ক'লোঁ এইটো মানুহটোৱে যিটো কৰি আছে সেইটো মানে হেৰি নহয় মানে সাৰ দিয়া মানে পানীৰ সেই নহয় মানে সেইটো হ'ল মানে এটা মানে হাৱা এটা আছে মানে যোনবিলাক জাবৰ জোঁথৰ আছে মানে এটা ভাল পলিৰ মাজত মানে যোনটো জাবৰ জোঁথৰ আছে সেইবিলাক মানে উৰাই পেলায় সেনেকুৱা বস্তু সেইটো মানে মোৰ সন্মুখেদি আছে মানে যোনটো মানে আটাইতকৈ ডাঙৰ মানে আৰু এইটোৱে হ'ল আটাইতকৈ ডাঙৰ আৰু ইমান চৰা চাব পাৰে বালাজী মন্দিৰ আৰু মানে ইয়াত মানে যেনেকুৱা ধৰণৰ পৰিৱেশটো মানে এনেকুৱা পৰিৱেশ আপোনালোকে ক'তোৱে নাপায় আৰু মানে ভিতৰত মোৰ মোবাইল নিয়া এলাও নাই মোৰ মোবাইল নিয়া এলাও আছে কিন্তু ভিডিঅ'গ্ৰাফী বা ফটোগ্ৰাফী তেনেকুৱা ধৰণে একো এলাও নাই সেইবাবে মই নকৰোঁ মানে ভিতৰত মানে সিহঁতে মানে যেনেকুৱা মনোমোহা ঠাই সেইখিনি আচলতে কাৰণে বহুত ভাল লাগে আৰু মানে ইমান এটা ভিতৰত মানে ইমান চান্স নিদিয়ে তাতে লিখাই আছে 2000 টকাৰ মই কিয় ভৰোঁ লিখাই থকা বস্তুত আৰু বাকী সিফালে আৰু কিবা কিবি আছে এই মানে এই মেইন লাষ্টৰ ফালে তাতো মানে কিবা কিবি হৈ আছে তো তালৈকে যাই কাৰণে চাম তাৰমানে এইটো অলপমান চাওঁ মানে মইতো দেখা নাইতো জীৱন প্ৰথমবাৰ আহিছোঁ তো চাওঁ মই তো আপোনালোকে চাবনে পিছত আহি যাম আৰু মানে ইয়াত জোতা চেণ্ডেল থোৱা বস্তু আছে মানে জোতা থ'লে বা চেণ্ডেল থ'লে 2 টকা তো মানে মই 2 টকা জোতা চেণ্ডেল জোৰা মানে মই চেণ্ডেল মাৰি আহিছোঁ কিন্তু চেণ্ডেল জোৰা মানে থ'লোঁ তেতিয়া খালী ভৰি মনোমোহা ঠাইত মানে বেছি আৰু মানে চেণ্ডেল জোৰা থৈ কিনে মই জোতা পাতো হৈছেহে বহুত ইমান ৰ'দ আৰু পুৰি আছে ভৰিখন আৰু মানে গোটাই মানে ৰ'দটো মানে সৰু নাই গছবিলাক মানে ছায়া ইমান নপৰে মানে যেনেখিনি পৰে মানে ৰাস্তাটোত নপৰে অলপ ছায়া আৰু সেইকাৰণে মানে ৰাস্তাটো বহুত গৰম হৈ গৈছে মানে মোৰ একদম পুৰি আছে ভৰিখন সেনেকৈ জাৰি পেলাই আৰু কি হৈছে আৰু মানে ইয়াৰ পাৰ্কিং পষ্টটো মানে ইমান ডাঙৰ চাব পাৰিছোঁ কিমান ডাঙৰ মানে গাড়ীবিলাক মানে গাড়ী নায়েই পাৰ্কিং পষ্টটো মানে যিমান তাত কিবা চলি আছে চাওঁ নেকি এবাৰ আৰু মানে আগফালে যোনটো আছে মানে সেইটো মানে বিয়া ভৱন টাইপৰ মানে সিয়াতে বিয়া চলি আছে এইবিলাক চাব পাৰে পেণ্ডেলটো আছে হালধীয়া কালাৰ মানে তাতে বিয়াৰ মানে সেইবিলাক মানে আমি যাব নোৱাৰোঁ আৰু মানে যাক ইনভাইট কৰিছে সি যাব পাৰে মানে আমি আৰু বিয়াত যাব আছোঁ না আমি ইয়াতে পূজা মানে হেৰি চাব আহিছোঁ মন্দিৰবিলাক
তো বালাজী মন্দিৰ চাব আহিছোঁ তাতে চাওঁ অলপমান। আৰু এই মন্দিৰটো মানে যোনটো আটাইতকৈ চৰা মন্দিৰ আছে আৰু সেই মন্দিৰটো মানে হাইটটো কিমান জানে 70 ফুট মানে চৰা। তাতে লিখা আছে, গুগলতো চাব পাৰে আপোনালোকে। আৰু যদি কোনোবা আহিব খোজে মানে বেছি দূৰে নহয় মানে হাজোৰ পৰা বা আমাৰ সিফালৰ চাইডৰ পৰা নলবাৰী চাইড বেছি দূৰ নহয়, সকলোৱে আহিব পাৰে মানে দৰ্শন কৰি যাব পাৰে মানে বেছি হেৰি নাই না। আৰু মানে ইয়াত 3খন গেট আছে, মানে 3খন গেটৰ মানে 3খন গেটৰ পিছে পিছে মানে এটা মন্দিৰ আছে। মানে এই সেইখন গেটৰ পিছফালে যোনটো আছে সেইটো হ'ল দুৰ্গা মন্দিৰ, বাকী এইটোৰ পিছফালে যোনটো আছে ভেংকটেশ আয়া মন্দিৰ, বাকী সেইটোৰ পিছফালে যোনটো আছে সেইটো পদ্মাৱতী মন্দিৰ। মানে আৰু মানে ভিতৰত মানে ভিডিঅ'গ্ৰাফী এলাও নাই না, সেইকাৰণে মই মানে বেছি মানে হেৰি কৰা নাই ভিডিঅ'টোত। তো মানে সেইবিলাক কিবা কিবি চলি আছে, মানে এতিয়া চাব পাৰি মানে মই চাব পাৰিম, কিন্তু আপোনালোকে ভিডিঅ'ত অলপো চাব নোৱাৰে। মানে ভিডিঅ'ত এলাওটো নায়েই আৰু মানে সিফালৰ পৰা ফুৰি হ'লেও ভাল লাগিছে বহুত। আৰু মানে অলপমান মই কিবা চাই সেইকাৰণে মানে আপোনালোকৰ বাহিৰত মানে অলপমান আৰু ফুৰি মানে পাৰ্কখন ভাল লাগিব ন, পাৰ্কখন ফুৰিলে তো চাই ভিডিঅ'টো বহুত মজা লাগিব। আৰু মানে বালাজী মন্দিৰক বাই বাই দি কেনে মইতো ডাইৰেক্ট যাইছোঁ ঘৰৰ ফালে। আৰু ঘৰৰ ফালে মানে মই ভোক লাগিছে মোৰ বহুত, কিবা ভাত বা পৰঠা কিবা খাওঁ, হোটেল আছে সিফালে হোটেল আছে, তো চাই থাকক মানে হোটেললৈ যাইছোঁ। আৰু মোৰ এতিয়া কি হৈছিল মানে চেণ্ডেলযোৰা মই ইচ্ছা হৈছিলোঁ মানে ভুলতে মানে মই ভাবিছিলোঁ চেণ্ডেলযোৰা কৈ তাত মনত পৰিছে মানে তাত কেব আছে মানে 2 টকামানকৈ লৈ 2 টকাকৈ লৈছে, মানে 2 টকাকৈ লৈ মানে তাতে দিলি সেই বস্তুটোত মানে চেণ্ডেলযোৰা তাতে বা জোতাযোৰা ভালকৈ থাকে। মই চেণ্ডেলযোৰা লৈ আহিলোঁ পিন্ধি একদম। আৰু মানে আগত দৰে হয় গাড়ীত মই ডাইৰেক্ট হোটেলৰ খাওঁ। মানে আগফালে অলপ হোটেল আছে আৰু হোটেলত মানে কি অলপমান খাই মানে বহুত ভোক লাগিছে, মই ঘৰত একো খায়ো আনিছিলোঁ অলপমান খাই। তাৰপিছত মই ঘৰত যাম মানে এতিয়া 1টা বাজিছে, মই ঘৰত মোটামুটি আৰু 1টামান বজাত যাই পাম। বাকী ঘৰতটো কোনো নাই, ভাইজনহঁতটো বা আম্মাহঁতটো পাঠশালা, তাৰপিছত পাঠশালাত মই এটা ভিডিঅ' ব্লগ এটা দিম। অতি শীঘ্ৰে আহিছে আৰু পাঠশালাৰ ব্লগটো মানে মই বনা নাই, মই টাইম পালি বনালোঁ। আৰু মানে মোৰ এতিয়া ডাঙৰ কথা হৈ গ'ল মানে মোক মানে মই মানে কিবা খাব গ'লোঁ, মানে তাতে পুৰি আছে আৰু ঘুগনি চুগনি আছে, কিন্তু মই ভাবিলোঁ কি খাওঁ মানে ভাতে খাওঁ, মানে মই ভাত খাবলৈ বহিলোঁ। কিন্তু তাতে মই সুধিলোঁ কি আছে এনে তৰকাৰী খাইছে কি গাহৰি মাংস বা আৰু মাছ। মই কৈছোঁ সেই গাহৰি মাংস। তাত মই ডাইৰেক্ট উঠি আহিছোঁ আৰু ৰখি থকা নাই, মই ডাইৰেক্ট উঠি কেনে আৰু ডাইৰেক্ট এইফালে আহি গ'লোঁ। এই গাহৰি মাংসটো খাব পাৰি নেকি? মই হ'লেও বেলেগ কাষ্টৰ মানুহ আৰু সিহঁত হ'লে বেলেগ কাষ্টৰ মানুহ, মানে আপুনি বহা একো নহয় সেনেকুৱাও কথা নাই নহয়। মই নাখাওঁ আৰু মই নাখাওঁ মানে এতিয়া মই ডাইৰেক্ট মই জালুকবাৰীত খাম আৰু মোৰ হেৰি কিবা খাম মানে চিকেন টিকেন হ'লেও খাব পাৰি। বাছ সাজু মোৰ এতিয়া ভোকটো আৰু ভোকতে ৰৈ গ'ল। আৰু ভাবিছিলোঁ কিবা অলপ খাম বুলি, কিন্তু ভোকটো মানে পেটতে ৰৈ গ'ল। আৰু কি মানে সেই আৰু হৈ গ'ল আৰু কিবা এটা। এতিয়া মানে আৰু অলপমান বুলি কেনে মই গাড়ীখন ৰখোঁ, গাড়ীখন যাই কেনে ডাইৰেক্ট মই জালুকবাৰীত যাম। জালুকবাৰীত মই ডাইৰেক্ট হাজোৰ গাড়ী পায়, কিন্তু মই হাজোলৈ নাযাওঁ, জালুকবাৰীতে নামি কেনে কিবা অলপ খাম, তাৰপৰত সেইটো মানে চলাই থাকিম মানে এনেকুৱা ধৰণৰ। আৰু আপোনালোকে নাভাবিব যে মই ইনচাল কৰিছোঁ গাহৰি মাংসটো, ইনচাল কৰা নাই মই একো ধৰণৰ। মানে মই কি কৈছোঁ, মই নাখাওঁ, বাকী আপোনালোকে খায় হয়তো আপোনালোকৰ ধৰ্মৰ বস্তু এইটো, বাকী মইতো নাখাওঁ না, সেইকাৰণে মই কৈছোঁ এইটো কথা। আৰু মানে মোৰ সন্মুখেদি আছে বাছ ষ্টেণ্ড এটা, বাছ ষ্টেণ্ডটো মানে বহুত ডাঙৰ আৰু সিফালে মানে মেইন গেট সিফালে আছে, কিন্তু বহুত ডাঙৰ। কিন্তু মই চাইছোঁ আহোঁতে চাইছোঁ, বাকী মই তাৰ পৰা আহিলোঁ। আৰু তাত যদি কিছুমানে ধৰি লওক আমাৰ মানে গাহৰি মাংস নোখোৱা কোনোবা আছে, মানে নাখায় দে বহুতে, হিন্দু মানে বহুতে নাখায়, কিন্তু তাতে সেইখিনি ৰখিব আৰু কিবা খাব ভকতে কৈ দিলোঁ আৰু নাখাব, মই নাখালোঁ যাতে। আৰু মানে বাকী তাতে ভিতৰত মানে বহুত ভাল লাগিছে আৰু মনটো বহুত সুখ পাইছে, কিন্তু তাতে যাই কেনে এতিয়া মই শান্তিপূৰ্বক জেগা মানে বহুত ভাল লাগিল আৰু যাই কেনে। আৰু এবাৰ আহিম পিছলৈকে মই লগৰ ল'ৰাৰ লগত কেতিয়াবা। আৰু মানে কালি মানে আৰু ওপৰত যোৱাৰ কথা আছে, কিন্তু তাতে যোৱাৰ আগতে মানে এই ব্লগটো মানে দিব লাগিব। আৰু এই ব্লগটো মানে অতি শীঘ্ৰে আহিছে আপোনাৰ মানে তাৰ নেক্সট ব্লগটো মানে অতি শীঘ্ৰে আহিব আপোনাৰ লগত মানে আৰু এইটো ব্লগটো মানে ভালেই। আৰু মানে দিনটো মানে এটা 1K পাৰ মানে বহুত বাঢ়ি আছে, ওপৰ লেভেলত গৈছে মানে হেৰিটো। তো আপোনালোকে যাই কেনে মোক সেই ভিডিঅ'টো চাব, ভিতৰত যিটো আছে মানে কৰিশ্মা নাথৰ যোনটো ভিডিঅ' আছিল পেপাৰ ভিডিঅ'টো, আৰু সেই ভিডিঅ'টোত মানে 1K প্লাছ হৈ গ'ল। থেংক ইউ মাই ডিয়াৰ ছাবস্ক্ৰাইবাৰ। যা নহওক অলপ ইংলিছতো ক'লোঁ আৰু বেয়া নাপাব, ইংলিছত মানে ইমান এটা মই জানা নহয়, তো অসমীয়াতে মানে মেইন মানে ভাল হৈছে মানে ভিডিঅ'টো মোৰো ভিডিঅ'টো তেনেকুৱা ধৰণৰ ছাবস্ক্ৰাইবাৰ অলপ পাতিলে ভাল লাগে না। আৰু মানে জমেটো ওলা এটা এনেকৈ দি গৈছে মানে ভালকৈ কি বনাই থাক মইতো বহুত এটা বনাই থাকিম। আৰু মানে এতিয়া বাছ আহিল, এইখন বাছ আহিছে, বাছখনত ট্ৰেইন ডাইৰেক্ট যাই আছোঁ মই জালুকবাৰীলৈকে। মানে ফাইনেলি বাছত উঠি ল'লোঁ, বাছৰ পৰা ইয়াৰ মানে এইবিলাক পাহাৰবিলাক খাই বহুত মজা। আৰু মানে আজিৰ মেঘবিলাকো বহুত ভাল লাগিছে। আৰু মানে ইয়াৰ পৰা ডাইৰেক্ট মানে জালুকবাৰীত নামাটো নহ'ব, ডাইৰেক্ট মানে হাজোলৈ যাওঁ। আহি মই চাইছোঁ ঘৰত পালোঁ, বাকী চাইল একদম সোমাই আছে,
বাকী এতিয়া আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি যাওক। থেংক ইউ ফৰ ৱাচিং।